উখল-মাখল সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ এবাৰ ৪৬ কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষে দ্বিতীয় দিনা সাংস্কৃতিক গোষ্ঠী আৰু সাংস্কৃতিক কৰ্মী তথা দৰ্শক পৰ্যটকৰে বিশাল সমাগম বিয়লিৰ পৰা বিভিন্ন প্ৰতিযোগিতা আৰম্ভ ডিফু ৰেলৱে ষ্টেচনৰ হঠাৎ হুলস্থুল শিশু মহিলাসহ ভৰি আছিল একাংশ লোক কাৰ্বি যুৱ মহোৎসৱত সৰু সুৰা বেহাৰ উদ্দেশ্যৰে অহা সন্দেহ বহিৰাজ্যৰ সেইসকল ডিফু ৰেলৱে ষ্টেচনৰ ঘূৰাই পঠালে ডিফু একাংশ ছাত্ৰ সংগঠনে ডিফু স্থিত তিৱা সাংস্কৃতিক ভৱনত পোনপ্ৰথমবাৰৰ বাবে তিৱা চৰকাৰী কৰ্মচাৰীসকলৰ অভিৱৰ্তনত গঠন কাৰ্বি আংলং তিৱা কৰ্মচাৰী সন্থা নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ আজিৰে পৰা উখল-মাখল হৈছে সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ চৌপাশে কেৱল নৃত্য গীতকে ধৰি বিভিন্ন ৰঙৰ তোৰণত আলোকৰে সজ্জিত কৰি আকৰ্ষণীয় কৰিবলৈ প্ৰয়াস কৰিছে এইবাৰ ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত বিয়লি ভাগৰ পৰা বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভণি হৈছে আৰু ইয়াৰ লগে লগে চৌপাশৰ আকাশ বতাহ আনন্দ তথা উৎসাহত উৰুলিকৃত দেখা গৈছে পুৱা কাৰ্বি সংগীত গুৰু ৰংচিনা চাৰ্পক শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছতে জিলা তথা ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক মাণ্ডলিকৰ পৰা অহা সাংস্কৃতিক সদস্য মিলি ৰং কটে অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে KJAৰ প্ৰাক্তন সাধাৰণ সম্পাদক সিং কুৰ শ্বহীদ তৰ্পণ KCSৰ সভাপতি চন্দ্ৰ সিং কুৰ সাংস্কৃতিক পতাকা উত্তোলন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদ্বোধন অনুষ্ঠানেৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় আনহাতে আজি শুভাৰম্ভণি কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে নিমন্ত্ৰিত অতিথি হিচাপে পশ্চিম কাৰ্বি আংলং স্থিত ৰংহাং ৰংবঙৰ ৰিশ্বৰ ৰাম সিং ৰংহাং ডুমুৰা কাৰ্বি ৰিছ হলি সিং ৰংহাং অসম চৰকাৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং উপস্থিত থাকে আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে MP হৰেণ সিং বে বিধায়ক ডক্টৰ নুমল মুমিন বিধায়ক জয়ৰাম ইংলেং বিধায়ক ডক্টৰ মানসিং ৰংপি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা MSC আৰু জিলাখনৰ কেইবাটাও আগশাৰী সামাজিক দল সংগঠনৰ নেতৃত্ববৰ্গ তাৰ পিছত আৰম্ভ হয় বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আপোনালোকে প্ৰত্যক্ষ কৰিছে যে প্ৰতিযোগিতা আৰম্ভণি হোৱাৰ লগে লগে লং মিৰ্জেং সিং মিৰ্জেং মঞ্চৰ চৌপাশ হ'বলৈ ধৰিছে আনন্দ উৎসাহত উদুলি যুৱক যুৱতী তথা বুঢ়া মেথা শিশু আদিৰে সমগ্ৰ ক্ষেত্ৰখন লাহে লাহে বিৰাট বাট নোপোৱা হৈছে Laka cepate abang subang tiatung ahawa tim ben kewang aperan tim ben kewang je riso nim sopen cenglok ka cepate din abang subang thi lapen alui kitoan hong pen kewang angtan kito nagalang munjipu karbi riso nim sorong aja long kewangan abang subang tiatung benta kangri kangkrang atung jate pasik saksa jaji aphan CC camera dat thon thailo don magletung alam tuna CC camera tu Komanda lomse pia panjangsi kapasik satu je Karbi Kerjaan Society amin bas pencenglok acara binatang tubang pihak tu baphan laben kiri kanan naik tu baphan laben aluhi tu baphan kapasik satu pulang teh hala CC kamera long itu fit lap lo laben SP ta pulang itu barona tank pen lagi phatek phatek bengsi ningkoi kias kapite sita phatek bengsi mohla ni thain ko yang isi karilis popusi ni tum SPA kai nil phanang tu iklo Mongolinghi report kat news
ইফালে টাৰলাংছৰ ৪৬তম কাৰ্বি যুৱ মহোৎসৱৰ আনন্দ উৎসাহ উখল মাখল সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছ পৰ্যটক দৰ্শক তথা সাংস্কৃতিক কৰ্মী আৰু ব্যৱসায়ীৰে সমগ্ৰ টাৰলাংছ ক্ষেত্ৰ মুখৰিত কৰাৰ সময়তে আজি ডিফু ষ্টেচনত হঠাৎ দিন দুপৰতে হঠাৎ সৃষ্টি হ'ল এক হুলস্থুলীয়া পৰিৱেশ কিন্তু কিয় এই হুলস্থুলীয়া পৰিৱেশ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন হয় ডিফুৰ নাতিটোৰত টাৰলাংছত চলি থকা মহোৎসৱৰ আনন্দ উৎসাহৰ বতৰতে ডিফু ষ্টেচনত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশ বাংলাদেশীৰ সন্দেহত টাৰলাংছত যুৱ মহোৎসৱলৈ সৰু সুৰা সামগ্ৰী বিক্ৰীৰ উদ্দেশ্যৰে অহা এইসকলক লৈ সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশ CAA লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা অসন্তুষ্ট আৰু উত্তপ্ত তথা ক্ষোভৰ জুয়ে প্ৰশমিত নোহোৱাৰ সময়ত এইদৰে হঠাৎ বহিৰাজ্যৰ পৰা অহা এইসকল মহিলা শিশুসহ মানুহজাকক বাংলাদেশী সন্দেহ কৰে KSYC আৰু KFAৰ দৰে একাংশ ছাত্ৰ তথা সামাজিক সংগঠনে যদিও লোকসকলৰ বেশভূষালৈ চাই ৰাজস্থানৰ বিশেষ অঘৰী সম্প্ৰদায় যেন লাগে যি সম্প্ৰদায় ইঠাই সিঠাই ঘূৰি ঘূৰি কিছুমান মেজিক জাতীয় অদ্ভুত কৰ্মকাণ্ডৰে পথচাৰী দৰ্শকৰ মন আকৰ্ষিত কৰি দুপইচা অৰ্জন কৰাৰ লগতে তেওঁলোকৰে একাংশই সৰু সুৰা ব্যৱসায় সামগ্ৰী বিক্ৰী কৰে টাৰলাংছ যুৱ মহোৎসৱৰ যোৱাবেলিও এই সম্প্ৰদায়ৰ কিছু লোকে সৰু সুৰা সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে কিন্তু এইবাৰ একাংশ সামাজিক সংগঠনৰ বিষয়া সদস্যই চহৰত প্ৰৱেশ কৰাৰ আগতে ষ্টেচনৰ পৰা পুনৰ ঘূৰাই যাবৰ বাবে কোৱা হয় যদিও বিয়লি সন্ধিয়ালৈকেও ষ্টেচনতে অৱস্থান কৰি আছে কিন্তু বিয়লি ভাগতে পুনৰ ট্ৰেইনেৰে ঘূৰি যোৱাৰ কথা আছিল এওঁলোকৰ উল্লেখ্য যে বিগত কেইবাদিনৰ পৰা কোনো চৰকাৰী বা বেচৰকাৰী সংগঠনৰ স্বীকৃতিপ্ৰাপ্ত চিলমোহৰ নথকাকৈ কিছুমান বাক্যশাৰী লিখা কাগজ দেখুৱাই টকা উঠোৱাৰ অভিযোগো আছে এইসকলৰ বিপক্ষে এই মুহূৰ্তলৈকে আৰক্ষীয়ে এওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই डिफु रेलवे स्टेशन माने आंटाल इंग्लैंड सरकार लिडर तुम बेपार बेहा मेन तक का गेलो ना किलु नल पिनि लादे कालिलो कदामतां निनि थमफ्राम सा रेस्ट का बेंगलो समिनि तुम थकनलं लो सेंटर लो समिनि थकनलं लो लासि नो पिनि ले थदा डिफु रेलवे स्टेशन लो समिनि आमु दोपि नालि तुम थकनलं पनो लदा लासि हकपर बांग के लदा के दिलि तुम लासो बांग के अनप्रेसिडेंटेड जुन तुम एंट्रेंस नाइ कुरि बांग लाके चोकचे लगा आरो लागे आला तुम बेपार बेहा फाले बांग समिनि दाके तुम 60 डॉलर पेंग पेंसिल तुम लदा आरोन लसा आरोन ते क्या का मेना क्लेम समिनि बांग लासि इसी का चुनिरि बांग लालो पार्बेनो ऑटोनोमस काउंसिल तुम ला पेंडा एडमिनिस्ट्रेशन लो ऑर्डर तुम समिनि लासो कुथा बांग के लांगपन पामिनि आथे दिलि तुम दिन नन आरोन रे पे मुनित ना किलु टॉपिक लो बताय लो लासो ना किलु लासि नन ला है ना किलु तुम समिनि खांग लो बुलो तो खांग दिलि तुम बांसो ला है किसु बांग तुम जक सिनि थेनो लासि पिनि लासो ना तुम मीडिया थ्रू का कचुनिरि का तुम ऑर्डर तुम समिनि लासो कुथा बा आदिपि पानि pet pen ili lada ili tum da dikhuai chialong ang tang pen ke bang tumi pen lon ili theklong inut long paisa chohang pen la tum waidak pidun pen inut long pharo isi pharo ili la son si chuendun pini thos jambe ili la son theklong lo ama pini bang ili aporsian pen la bang so lo theklong pen thang aron ave pin pen inut long pen ili tum karbia khai long pen la bang so atangka aron re pen la alang tum choen pon pen la jaksi ili tum long ili tum along rilong si alang litum ke pathir ponji phanse alang litum bor ilo ama ili tum cipeng pen lapu alang litum auto station tum pen ili tum cipeng pen ili tum la hithi kulat along pen pithe ili tum nang plung wan pen sin ili tum dak railway station an wan pen la pendak RP tum ban ili tum information si chirap chito pen si ili tum labangso outlang no pen ke bang tum ban ili tum dak railway difu railway platform pen ili tum habdun si alang litum han toilo lason na আমি সুধিলো ক'ত যাব আপোনালোক ধৰক তেখেতসকলে কৈছিলে যে আমি ইয়াত ফেষ্টিভেল হয় ফেষ্টিভেলত বেলুন চেলুন বিক্ৰী কৰে তাত এইবাৰ বোলে পাতিব দিয়া নাই এইটো কাৰণে আমাক বেক কৰিছে বুলি মানে কোৱাৰ পিছত তেখেতসকলে মানে আহি ষ্টেচনত আশ্ৰয় লয় আৰু ইফাল সিফাল গা পা ধোৱা মেলা হেৰি কৰি কৰে
আমি আৰু যাতে ইয়াত বেলেগ কেছ নহয় এইটো আমি সুৰক্ষা মানে দি এসকলক গাড়ীত উঠোৱাৰ চেষ্টা কৰোঁ পোৱাৰ লগে লগে যিমানখিনি পাৰোঁ তাৰ মানে বাছ বিচাৰ কৰিবলৈ চেষ্টা কৰোঁ যে এজন আহিছে ক'ত যাব ক'ত বা তেখেতসকলক আইডেণ্টিফাই কৰোঁ ডকুমেণ্টছ চাওঁ যে ক'ৰ পৰা আহিছে টিকেট চাওঁ কাৰো লগতো হেৰি নাই টিকেট চাওঁ যে ক'ৰ পৰা আহিছে ক'লৈ যাব এতিয়া মেলাৰ কথা কোৱাৰ কাৰণে ধৰক আমি ভাবিছোঁ যে ইয়াত গাড়ী পৰা নামিছে মেলালৈ যাব আৰু সিফালে বোলে ফুটপাথত এবাৰ বোলে লগাব দিয়া নাই আগৰ বছৰ বোলে ফুটপাথতো মেলা সিহঁতে লগাইছিলে দোকান লগাইছিলে এনেকৈ বুলি কৈছে এবাৰ বেক কৰি দিছে আগৰ বছৰ ফুটপাথতো দোকান দিছিলে বোলে এই বছৰ মানে দিয়া নাই ফুটপাথত দোকান লগাব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ডিফুস্থিত তিৱা সাংস্কৃতিক ভৱনত প্ৰথমবাৰৰ বাবে শনিবাৰৰ পৰা অনুষ্ঠিত তিৱা কৰ্মচাৰীসকলক দুদিনীয়া অভিৱৰ্তনৰ দেওবাৰে সম্পন্ন হৈ যায় কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে মিলি এই অভিৱৰ্তনৰ অনুষ্ঠানত কৰে ডিফুৰ তিৱা সাংস্কৃতিক ভৱনত অভিৱৰ্তনৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা দুপৰীয়া 12 বজাত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন কৰাৰ পিছতে বিয়লি 2 বজাত প্ৰথমখন প্ৰতিনিধি সভাখন অনুষ্ঠিত হয় প্ৰতিনিধি সভাত সভাপতিত্ব কৰে উৎপল মিথি বলেন্দ্ৰ দেউৰী আৰু পংকজ মাদাৰ ক্ৰয়ে সভাখন উদ্বোধন কৰে বিশিষ্ট কবি সাহিত্যিক ভৱপ্ৰসাদ দেউৰীয়ে অভিৱৰ্তনৰ দ্বিতীয় দিনা পুৱা 10 বজাত দ্বিতীয়খন প্ৰতিনিধি সভাত পাহাৰীয়া জিলা দুখনৰ লগতে সমগ্ৰ ৰাজ্যত বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে দীৰ্ঘদিনে ভোগ কৰি অহা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলাপ আলোচনা কৰে এই প্ৰতিনিধি সভাত সোণত আমলং ভৱপ্ৰসাদ দেউৰী ৰত পাটৰ হৰ সিং খলাৰ আৰু ৰাজেন কোঁৱৰক উপদেষ্টা হিচাপে মনোনীত কৰাৰ লগতে প্ৰবীণ কুমাৰ আমছে সভাপতি উৎপল মিথি আৰু বুদ্ধেশ্বৰ বৰদলৈ উপসভাপতি বলিন দেউৰীক সাধাৰণ সম্পাদক জনাৰ্দন পাটৰ আৰু প্ৰভাত দাৰভাঙক সহকাৰী সম্পাদক পংকজ মাদাৰ আৰু ঋতু পাটৰ কোষাধ্যক্ষ হিচাপে লোৱা উপৰিও সদস্য তথা সদস্যাক লৈ ৩৬ জনীয়া তিৱা কৰ্মচাৰী সন্থা সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় তাৰ পিছত দিনৰ 11 বজাত অনুষ্ঠিত হয় এক মুকলি সভাত সভাপতিত্ব কৰে অভিৱৰ্তনৰ আহ্বায়ক সুনত দানলঙে তিৱা মাথানলাই টকৰাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি লাল সিং মাদাৰে উদ্বোধক তিৱা মাথানলাই টকৰা কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি ডি উফিং মাছলাই টি এম টিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি তুলসী বৰদলৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উল্লেখ্য সন্থাৰ নৱনিৰ্বাচিত সদস্যববীয়াক আজি গোপনীয়তাৰ পাঠ কৰোৱাই ডি উফিং মাছলায়ে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতি Claret Unisex Salon kichengsi sopinsu lapen soar luapan kipamada dim Karbi risonimso rong aje nang kilia pora hot Claret Unisex Salon ahin pen nang 1 pilo isi warsai kime laki hair straightening 2199 hair smoothing 3299 hair rebonding 4299 lapen keratin 4299 ador pen longpon igji Apor kimi warsai kimi nang litum cemat mepit nuni lasi labang so warsai kimi ahut nang litum tengni ne pin pen ali cuan dunik tha ning cipa bibe pin pen humri dam non lapen nang litum kemese nang tek longpon igji adin laki rong parpi rong berot iron bridge dung difu Karbi Anglong kachini le thor japan humri tame 6001213664 Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials,
appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 2018-19 বৰ্ষৰ বাবে PMGY আঁচনিৰ অধীনত আবণ্টিত বাসগৃহ এখন সুন্দৰ বাসগৃহত জীৱন যাপনৰ সপোন দেখা দুখীয়া হিতাধিকাৰীৰ সপোন কিন্তু সপোন হৈ ৰল আনহাতে হিতাধিকাৰীৰ নামত চৰকাৰৰ পৰা আবণ্টিত সমুদায় ধন বিভাগীয় কৰ্মী তথা ঠিকাদাৰ আৰু মধ্যভোগী ঠিকাদাৰ মিলি ভকত হৰলুকি হ'ল হিতাধিকাৰীৰ বেংক একাউণ্টৰ পৰা কিন্তু ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল আজি কুপতি চাহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন হয় এইয়ে ৰুৰেল এৰিয়াৰ বাবে PMGY পৰা আবণ্টিত কৰা হৈছিল ঘৰ নিৰ্মাণৰ বাবে লুম্বাজং ব্লক অধীনস্থ দুখীয়া হিতাধিকাৰীসকলক PMGY আঁচনিৰ অধীনত প্ৰথমে ঠিকেই নিৰ্মাণ আৰম্ভ কৰা হ'ল কিন্তু ঘৰসমূহ এনেদৰে আধৰুৱা হৈ ৰল আপোনালোকে এয়া প্ৰত্যক্ষ কৰিছে এতিয়াও নিৰ্মাণ হৈ উঠিবলৈ এতিয়াও 50% বাকী আছে ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিমাইটি মৈমা ভাগ আদৰ্শ গাঁৱকে ধৰি এনে দৃশ্য প্ৰায় সুলভ আনহাতে আনটো দৃশ্যলৈ মন কৰক স্থানীয় ৰাজনৈতিক প্ৰতিনিধিৰ নিচেই কাষত থকা মধ্যভোগী এজেণ্টৰ বাসগৃহৰ ছবি এয়া মধ্যভোগী নেতা তথা পালি নেতাজনৰ ঘৰৰ চোতালত কেনেদৰে চৰকাৰৰ পৰা আবণ্টিত ঘৰ নিৰ্মাণৰ সামগ্ৰী কেনেকৈ এইদৰে পৰি আছে এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজে নিজে বিচাৰ কৰক পৰিৱৰ্তনৰ হাজাৰ প্ৰতিশ্ৰুতি লৈ আহি শাসনৰ বাগজৰি হাতত তুলি লোৱা বিজেপি চৰকাৰৰ কৰ্মকাণ্ডত ৰাইজ হতাশ হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে 3 বছৰ হৈ পেলাই এতিয়ালৈকে এইটো কন্ট্ৰেক্টৰক লগ কৰিলেও হ'ব কৈ নাহে আৰু ইঞ্জিনিয়াৰে কৈছে মই নিজে বনাই ল'বগে মোৰ ক'ৰ পৰা পইচা পাম মই চৰকাৰেতো জানে একেবাৰে BPL 0 আমি ধৰ যেতিয়া মানে আই ঘৰৰ ইটাবিলাক আহিছে ইমানখিনি আহিছে ইমানে থাকি গ'ল কেনেকৈ ক'ব আৰু তেহেঁতেতো আজিলৈকে একো এটা কিবা কৰাই নাই 2 বছৰ হৈ গ'ল এইটো ইটা পৰি আছে মানে বালুহে ইফালে ঘাঁহ চাহ পৰা উঠি গ'ল বালু আনা হৈ বিশেষ প্ৰতিবেদক কাপ নিউজ পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত অৱস্থিত তৰাডুবি শংকৰদেৱ বিদ্যান নিকেতনৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ব্যাপক আয়োজন 1998 চনত তৰাডুবিত স্থাপিত তৰাডুবি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হ'ব 17 আৰু 18 ফেব্ৰুৱাৰীত আন বছৰৰ দৰে এইবাৰো অহা 17 আৰু 18 ফেব্ৰুৱাৰীলৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৰাডুবি শিশু বিদ্যান নিকেতনৰ 2020 বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাখনে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে যুদ্ধকালীন তৎপৰতা 2 দিনৰ কাৰ্যসূচীতে কণ শিশুসকলৰ বাৰ্ষিক প্ৰতিযোগিতাৰ সমস্ত কাৰ্যসূচীৰ সন্দৰ্ভত বাতৰি পৰিৱেশনৰ বাবে অনুৰোধ কৰিছে বিভিন্ন সংবাদ মাধ্যমক কিয়নো এনে কৰিলে কণ শিশুসকলৰ মনটো উৎসাহ উদ্দীপনা বৃদ্ধি পাব বুলি আশা কৰিছে নিকেতনৰ পৰিচালনা সমিতিয়ে নিকেতনৰ বাৰ্ষিক খেল ধেমালি পাতিবৰ বাবে সমূহ ছাত্ৰ ছাত্ৰী সকলক হৈ আহ্বান কৰিছোঁ কোন তাৰিখে হ'ব 17 18 দুদিনীয়া কাৰ্যসূচী কি খেল অনুষ্ঠিত কৰিব অকণমান ক'ব নেকি দৌৰা খেল আৰু লং জাম্প কুকুৰা যুঁজ এনেকৈ মানে আমি সৰু ল'ৰা ছোৱালী যেতিয়া বাছি আৰু যি পঢ়াকেইটা হেৰি কৰিব মাৰোঁ আপোনাৰ পৰিচয়টো কওক মোৰ পৰিচয় হ'ল শংকৰদেৱ শিশু নিকেতনৰ প্ৰেছিডেণ্ট নামটো কওক দেওৰাম টিমন আৰু আপোনাৰ নমস্কাৰ মোৰ নাম জিতেন ক্ৰ
উপতৰবী শংকৰদেৱ শিশু নিকেতনৰ সাধাৰণ সম্পাদক। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ। ধন্যবাদ।